শ্রদ্ধাৰ সাংবাদিক বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। তো আজি আমাৰ সংবাদমেল অহাৰ কাৰণটো এইটোৱে যে যিখন আমাৰ কালি বিধানসভাত বিল দাখিল হ'ল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত। তো প্ৰথমতে মই মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ UG আক্ৰাসুৰ তৰফৰ পৰা, লগতে আমাৰ মন্ত্ৰীগোটকো আমি আনডিভিড গ'ল পৰা আক্ৰাসুৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যিহেতুকে আমি মেমনৰ মুখ্যমন্ত্ৰী মহোদয়ক দিছোঁ যে আনডিভিডেড গোৱালপাৰা মানুহখিনি আৰ্থসামাজিক ৰাজনৈতিক শক্তি গোটেই দিশত পিছপৰা, গতিকে আমাক STP লাগে। সেই হিচাপতে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত মানে ধুনীয়াকৈ এখন বিল আমাৰ যি বিচাৰিছোঁ সেইটোৱে কৰি দিছে, তাৰ কাৰণে মই পুনৰবাৰ আকৌ ধন্যবাদ দিছোঁ। তো কথাটো হ'ল যে এই প্ৰতিবেদনখন অকল দাখিল কৰিলেই নহ'ব, কেন্দ্ৰত পঠাব লাগিব আৰু উপযুক্ত সময়ত আমি ডিমাণ্ড কৰিছোঁ কি ২৬ৰ বিধানসভাৰ পূৰ্বে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি এইটো মানে RGয়ে হওক বা লোকসভাতে হওক বা ৰাজ্যসভাতে হওক বিল পাছ কৰি আমাৰ ৰাষ্ট্ৰপতিৰ যাতে ছিগনেচাৰ স্বীকৃতি সাংবিধানিকভাৱে আমি বিধানসভা ২৬ৰ আগতে আমাক ৰাষ্ট্ৰপতিৰ ছিগনেচাৰ কৰি আমাক সাংবিধানিক ন্যায় দি আমাৰ কোচৰাজবংশী জনগোষ্ঠীটোক মানে আগুৱাই লৈ যায়, আমাৰ সাংবিধানিক স্বীকৃতি যাতে আমি পাওঁ, আমাৰ জনজাতিকৰণটো যাতে হয়, এই বিষয়টা যাতে লেহেমীয়া নকৰে। আৰু মূল কথাটো হ'ল আমাৰ আগৰে পৰা আমি যিহেতু আমি বঞ্চিত হৈ আছোঁ, আমি দেখা পাইছোঁ যে আমাক 96তো আমাক ST দিয়াৰ পিছত আমি হেৰুৱালোঁ। গতিকে এইবাৰ যিটো প্ৰতিবেদন দাখিল কৰা হ'ল এইটো যাতে ভোট বেংকৰ ৰাজনীতি হিচাপে যাতে নহয়, তাৰ কাৰণে আমি আকৌ দাবী জনাইছোঁ। গতিকে আৰু যিখিনি কালি আমাৰ BTCৰ সচিবালয়ত যিখিনি ঘটনা হ'ল আমাৰ বিৰুদ্ধে, আমাৰ জনগোষ্ঠীৰ বিৰুদ্ধে বা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে যিখিনি ঘটনা হ'ল এইটো গৰিহণাৰ যোগ্য, এইটো আমি ধিক্কাৰ আৰু নিন্দা জনাইছোঁ। ইয়াত কোনোবা ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে বা বিশেষ একটা ব্যক্তিয়ে এনেকুৱা কৰাটো ঠিক নহয়, কাৰণ আমি কাৰো পৈতৃক সম্পত্তি আমি বিচৰা নাই। আমাৰ ন্যায্য প্ৰাপ্যৰ দাবী, আমাৰ জনজাতিকৰণ, আমাৰ ন্যায্য দাবী আমি বিচাৰিছোঁ। আমাৰ কাৰো বাপেকৰ সম্পত্তি আমি বিচৰা নাই, গতিকে সংঘাত কৰিবলৈ আমি বিচৰা নাই, আমি সংঘাত কৰিব বিচৰা নাই। আমাৰ দাবী, আমাৰ প্ৰাপ্যৰ অধিকাৰ আমাক সাংবিধানিক দিব লাগিব, এইটো আমাৰ কথা। আমাৰ হৈছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত কথা, কোনো জনগোষ্ঠীৰ লগত আমাৰ সংঘাতৰ বিষয় নহয়। গতিকে আমাৰ লগত সংঘাত কৰিব বিচাৰিলে আমি নকৰোঁ, কিন্তু ধৈৰ্যৰ এটা সীমা আছে। এনেকৈ যদি সংঘাত আমাৰ লগত কৰিব বিচাৰে, আমি যেতিয়া সংঘাত কৰিম তেতিয়া কিন্তু কথাটো কিন্তু বেয়া হৈ যাব। গতিকে এনেকুৱা কৰিব নালাগে। প্ৰত্যেকটো জাতি জনগোষ্ঠী খিলঞ্জীয়া হয়, তেওঁলোকক খিলঞ্জীয়া, আমিও খিলঞ্জীয়া। আমাৰ প্ৰাপ্য বাবে বিৰোধিতা কৰাটো আমি ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। গতিকে সংঘাত আমি নিবিচাৰোঁ। আপোনালোকে যদি সংঘাত বিচাৰে আমিও হাত চাপতি বহি নাথাকোঁ। গতিকে শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়, তেখেতৰ কৰ্মপটুতা যথেষ্ট সৰ্বজন বিদিত। গতিকে তেখেতে যি বিল পাছ কৰিলে এইখন কেন্দ্ৰত পঠোৱাৰ লগতে যাতে নিজে তত্ত্বাৱধান লৈ যাতে মানে ২৬ৰ বিধানসভা নিৰ্বাচনত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আপুনি মুখ্যমন্ত্ৰী হৈ থকা কালতে আমাৰ ৬ জনগোষ্ঠী বা আমাৰ কোচৰাজবংশীৰ গোটেই জনজাতিৰ বিষয়টো যাতে সাংবিধানিক স্বীকৃতি পায়, তাৰ কাৰণে মই পুনৰবাৰ দাবী জনাইছোঁ। ধন্যবাদ।